আঘোণৰ কুঁৱলী কবি কেশৱ মহন্ত আবৃত্তি অমৃত। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি। কুঁৱলী নথকা হ'লে দেখিলোহেঁতেন বা পতাহোন বৰণীয়া ধানৰ আচল। দেখিলোহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ আঙুলিৰে মুঠি মৰা কেচ কেচ চিকমিক খৰ কাচিবোৰ। দেখিলোহেঁতেন বা খোপা বন্ধা মূৰবোৰ ওপৰলৈ তুলিবৰে সময় নোপোৱা। দেখিলোহেঁতেন বা পতাহোন পথাৰত লঘু পৰিহাসময় হাঁহিবোৰ তেল হালধীয়া। অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি চাবওতো পাৰিলোহেঁতেন, এইজাক দাৱনিৰ মাজতে আছিলে নেকি সেউতীও মোৰ। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি। তথাপিও নোৱাৰিনে গম ল'ব বাৰু এমুকুৰা তামোলৰ পিকৰঙা উঠে 17 বছৰ হোৱা মুখটোল আঘোণৰ ডালিমী দাঁতত। ডাঙৰি বন্ধাৰ লগ বিচাৰি বিৰিঙা তেল আৰু হালধিৰ যা বুলি ঠেলা মৰা খিলখিল হাঁহি। আঘোণৰ কুঁৱলীয়ে কৰিছে আমনি। আঘোণৰ পথাৰত দাৱনিৰ কাম আছে, মুঠি মুঠি কাচি কাচি ডাঙৰি ডাঙৰি কাম আছে। আঘোণৰ পথাৰত কাম আৰু কাম। আঘোণৰ আকাশেদি কোনোবা বিললে মন কাঢ়ি বনহাঁহ জাকি মাৰি গ'ল। আঘোণৰ আকাশতো উৰুলিৰ ৰাগী আছে, ৰাগী আছে। আঘোণৰ আকাশত ৰাগী আৰু ৰাগী। আঘোণৰ বাটটোহে কুঁৱলীৰে ঢকা, মনহাঁহ খেদি খেদি বন শেষ হ'ল। আঘোণৰ কুঁৱলীয়ে বাট ভেটি ল'লে। বৌদেউ, আপুনি যে কৈছিলে সেউতীৰ কথা, মোৰ কথা সেউতীক কৈছিলে জানো? আঘোণৰ কুঁৱলীত ধাননি লুকালে, আঘোণৰ কুঁৱলীয়ে দাৱনি ঢাকিলে। আঘোণৰ কুঁৱলীতে সেউতী হেৰালে, ডাঙৰি বান্ধিম বুলি তৰাজৰী তোলাতে থাকিল।